ৰাধা কৃষ্ণৰ প্ৰেম কাহিনী এটা জনপ্ৰিয় কাহিনী আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ৰাধা কৃষ্ণৰ প্ৰেমক জীৱাত্মা পৰমাত্মাৰ মিলন বুলি কোৱা হয়। ৰাধা আছিল শ্ৰীকৃষ্ণৰ শৈশৱৰ প্ৰেম। শ্ৰীকৃষ্ণৰ বয়স যেতিয়া 8 বছৰ আছিল তেতিয়া প্ৰথমবাৰৰ বাবে দুয়োজনে প্ৰেমৰ অনুভৱ কৰিছিল। ৰাধাই শ্ৰীকৃষ্ণৰ আচৰিত গুণৰ বিষয়ে জানিছিল। তেওঁ গোটেই জীৱন ধৰি প্ৰেমৰ স্মৃতিবোৰ মনত ৰাখিছিল। সেয়াই আছিল তেওঁলোকৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ সৌন্দৰ্য। শ্ৰীকৃষ্ণৰ বাবে দুটা বস্তুৱেই অতি প্ৰিয় আছিল। সেই দুটা বস্তু ইটোৰ লগত সিটো গভীৰ সম্পৰ্ক আছিল। সেয়া হ'ল বাঁহী আৰু ৰাধা। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰতেই ৰাধা শ্ৰীকৃষ্ণৰ প্ৰতি মুগ্ধ হৈছিল আৰু ৰাধাৰ বাবে শ্ৰীকৃষ্ণইও বাঁহীটো লগত ৰাখিছিল। যদিও শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মিলন নহ'ল, কিন্তু তেওঁলোকৰ বাঁহীয়ে তেওঁলোকক সদায় এনাজৰীৰ দৰে বান্ধি ৰাখিছিল। ভগৱান শ্ৰীকৃষ্ণৰ সকলোবোৰ চিত্ৰতে তেওঁৰ হাতত বাঁহী নিশ্চয় থাকে। শ্ৰীকৃষ্ণৰ এই বাঁহীটো ৰাধাৰ প্ৰতি থকা প্ৰেমৰ প্ৰতীক। প্ৰিয় দৰ্শক, ৰাধা প্ৰথমবাৰৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ পৰা বিচ্ছিন্ন হৈছিল যেতিয়া কংসই শ্ৰীকৃষ্ণ আৰু বলোৰামক মথুৰালৈ আমন্ত্ৰণ জনাইছিল। এই খবৰ বৃন্দাবনবাসীও পাই মৰ্মাহত হৈ পৰিছিল। মথুৰালৈ যোৱাৰ আগতে শ্ৰীকৃষ্ণই ৰাধাক লগ কৰিলে। ৰাধাই শ্ৰীকৃষ্ণৰ মনত চলি থকা প্ৰতিটো কাৰ্যকলাপ জানিছিল। ৰাধাৰ পৰা বিদায় লৈ শ্ৰীকৃষ্ণ গুচি গ'ল। শ্ৰীকৃষ্ণই ৰাধাক প্ৰতিশ্ৰুতি দি গৈছিল যে তেওঁ ঘূৰি আহিব, কিন্তু শ্ৰীকৃষ্ণ ৰাধাৰ ওচৰলৈ কেতিয়াও ঘূৰি নাহিল। পাছত ৰুক্মিণীৰ সৈতে শ্ৰীকৃষ্ণৰ বিবাহ হৈছিল। শ্ৰীকৃষ্ণক পাবলৈও ৰুক্মিণীয়ে যথেষ্ট কষ্ট কৰিছিল। তেওঁ শ্ৰীকৃষ্ণৰ সৈতে বিয়া হোৱাৰ বাবে ভায়েক ৰুক্মিণীৰ বিৰুদ্ধে গৈছিল। ৰাধাৰ দৰে ৰুক্মিণীয়েও শ্ৰীকৃষ্ণক বৰ ভাল পাইছিল। তেওঁ শ্ৰীকৃষ্ণক এখন প্ৰেমপত্ৰ প্ৰেৰণ কৰি তেওঁক লগত লৈ আহিবলৈ অনুৰোধ কৰিছিল। ইয়াৰ পাছত শ্ৰীকৃষ্ণ ৰুক্মিণীৰ ওচৰলৈ গৈছিল আৰু তেওঁক বিয়া কৰাইছিল। শ্ৰীকৃষ্ণই বৃন্দাবন এৰি যোৱাৰ পাছৰে পৰা ৰাধাৰ আৰু কৃষ্ণই শেষবাৰৰ বাবে লগ পোৱা সময়ত ৰাধাই শ্ৰীকৃষ্ণক কৈছিল যে যদিও তুমি মোৰ পৰা দূৰত যাবলৈ ওলাইছা, কিন্তু মোৰ হৃদয়ৰ কোঠালিত তুমি চিৰদিনেই থাকিবা। ইয়াৰ পিছত শ্ৰীকৃষ্ণ মথুৰালৈ গৈ কংস আৰু অন্যান্য অসুৰসকলক বধ কৰাৰ কাম সম্পূৰ্ণ কৰিলে। ইয়াৰ পাছত শ্ৰীকৃষ্ণই প্ৰজাৰ ৰক্ষাৰ বাবে দ্বাৰকালৈ গৈ দ্বাৰকাধীশ হিচাপে জনপ্ৰিয় হৈ পৰিছিল। শ্ৰীকৃষ্ণই বৃন্দাবন এৰি গুচি যোৱাৰ পিছত ৰাধাৰ জীৱনে এক বেলেগ ৰূপ ল'লে। ৰাধাৰ বিয়া এজন যাদৱৰ লগত হৈছিল। ৰাধাই বিবাহিত জীৱনত সকলোবোৰ ৰীতি নীতি পালন কৰি বুঢ়ী হ'ল, কিন্তু তেওঁৰ মনটো তেতিয়াও শ্ৰীকৃষ্ণৰ প্ৰতি নিষ্ঠাৱান আছিল। ৰাধা পত্নী হিচাপে সকলো কৰ্তব্য পালন কৰিছিল, আনফালে শ্ৰীকৃষ্ণই নিজৰ কৰ্তব্য পালন কৰিছিল। সকলোবোৰ কৰ্তব্যৰ পৰা মুক্ত হৈ ৰাধাই শেষবাৰৰ বাবে শ্ৰীকৃষ্ণক সাক্ষাৎ কৰিবলৈ গৈছিল। তেওঁ দ্বাৰকাত উপস্থিত হৈ ৰুক্মিণী আৰু শ্ৰীকৃষ্ণৰ বিবাহৰ কথা শুনিছিল, কিন্তু তেওঁ দুখ নকৰিলে। ৰাধাক দেখি শ্ৰীকৃষ্ণ সন্তুষ্ট হ'ল। দুয়োজনে ইজনে সিজনৰ লগত সংকেতৰ ভাষাৰে কথা পাতি শ্ৰীকৃষ্ণৰ দৰবাৰত কোনেও ৰাধাক চিনি পোৱা নাছিল। ৰাধাৰ অনুৰোধত শ্ৰীকৃষ্ণই তেওঁক ৰাজপ্ৰসাদলৈ দেৱী হিচাপে নিমন্ত্ৰিত কৰিলে। ৰাধাই গোটেই দিনটো ৰাজপ্ৰসাদত থাকি ৰাজপ্ৰসাদৰ কামবোৰ চোৱা চিতা কৰিছিল আৰু যেতিয়াই তেওঁ সুযোগ পাইছিল তেতিয়াই তেওঁ শ্ৰীকৃষ্ণক দৰ্শন কৰিলে। কিন্তু ৰাজপ্ৰসাদত ৰাধাই শ্ৰীকৃষ্ণৰ লগত আগৰ দৰে আধ্যাত্মিক সম্পৰ্ক অনুভৱ কৰিব পৰা নাছিল। সেয়েহে ৰাধাই ৰাজপ্ৰসাদ এৰি যোৱাৰ সিদ্ধান্ত কৰিলে। তেওঁ ভাবিলে যে তেওঁ আঁতৰি গ'লেহে পুনৰ হৃদয়ৰ পৰা শ্ৰীকৃষ্ণৰ লগত গভীৰ অন্তৰংগ সম্পৰ্ক স্থাপন কৰিব পাৰিব। তেওঁ নাজানিছিল যে তেওঁ ক'লৈ গৈ আছিল, কিন্তু ভগৱান শ্ৰীকৃষ্ণই জানিছিল। লাহে লাহে সময় পাৰ হৈ গ'ল আৰু ৰাধা অকলশৰীয়া আৰু দুৰ্বল হৈ গ'ল। সেই সময়ত তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰয়োজন আছিল। অন্তিম ক্ষণত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ সন্মুখত আৱিৰ্ভাৱ হ'ল।
তেতিয়া শ্ৰীকৃষ্ণই ৰাধাক কিবা এটা খুজিবলৈ ক'লে, কিন্তু ৰাধাই একো নুখুজিলে। শ্ৰীকৃষ্ণই পুনৰ অনুৰোধ কৰাত ৰাধাই ক'লে যে তেওঁ শেষবাৰৰ বাবে শ্ৰীকৃষ্ণই বাঁহী বজোৱাটো শুনিব আৰু চাব বিচাৰে। তেতিয়া শ্ৰীকৃষ্ণই বাঁহীটো ধৰি অতি সুৰীয়া সুৰত বাঁহীটো বজাবলৈ ধৰিলে। ৰাধাই শ্ৰীকৃষ্ণৰ লগত আধ্যাত্মিকভাৱে বিলীন নোহোৱালৈকে শ্ৰীকৃষ্ণই দিনে ৰাতিয়ে বাঁহী বজাবলৈ ধৰিলে। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰ শুনি অৱশেষত ৰাধাই প্ৰাণ ত্যাগ কৰিলে। যদিও ভগৱান শ্ৰীকৃষ্ণই জানিছিল যে তেওঁৰ প্ৰেম অমৰ, তথাপিও তেওঁ ৰাধাৰ মৃত্যু সহ্য কৰিব নোৱাৰিলে হিচাপে বাঁহীটো ভাঙি জংঘলত পেলাই দিলে। তেতিয়াৰে পৰা ভগৱান শ্ৰীকৃষ্ণই বাঁহী বা অন্য বাদ্য বজোৱা। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্টত গৈ শ্ৰীকৃষ্ণ বুলি কমেণ্ট কৰি